নগাঁৱত শ্ব'ৰুমৰ পৰা চুৰি হ'ল বাইক চিচিটিভি কেমেৰাত বন্দী সমগ্ৰ দৃশ্য ফিউচাৰ বাইকছ নামৰ ইয়ামাহাৰ শ্ব'ৰুমত সংঘটিত হৈছে এই ঘটনা কৌশলেৰে চুৰে লৈ যায় ইয়ামাহাৰ এখন বাইক হয়বৰগাঁও আৰক্ষী চকীত গোচৰ কৰ্তৃপক্ষৰ আৰু দৃশ্যাংশ দেখিছে এনেদৰে অতি সহজে প্ৰৱেশ কৰিছে শ্ব'ৰুমটোৰ ভিতৰত চুৰ আৰু লৈ যায় এখন ইয়ামাহা বাইক মুল্লাপট্টিত অভিযান চলাই বাইকসহ গ্ৰেপ্তাৰ কৰে চুৰটোক ধৃত আৰব আলী শেখক জেৰা হয়বৰ আৰক্ষীৰ আমাৰ 11টা বজাত আমালৈ এটা ইনফৰমেশ্যন আহিছিলে এফআইআৰ এখন আহিছিলে যে ৰাতিপুৱা 8:55 তেনেকুৱা টাইমত ইয়ামাহা ফিউচাৰ ডিলাৰ যিখন আছে আমাৰ ধিংকেৰত তাৰ পৰা এখন ইয়ামাহা R105 বাইক শ্ব'ৰুমৰ পৰা একচুৱেলি এখন ছাৰ্ভিচিং কৰিব দিয়া বাইক এখন চুৰি কৰি লৈ যায় নতুন বাইক আছিলে এখন সেই মৰ্মে লগে লগে আমি চ'ৰ্চ লগাওঁ আৰু মানে যিটো ভিডিঅ' ফুটেজ এটা আছিলে তাত আমি দেখিছিলোঁ যে 2 মিনিটৰ ভিতৰতে গোটেই চুৰি কাণ্ডটো সংঘটিত কৰে আৰু চ'ৰ্চৰ ভিত্তিত আমি উইদিন 5 আৱাৰ্ছ 5 ঘণ্টাৰ ভিতৰতে আমি চুৰ আৰু বাইকখন কৰায়ত্ব কৰোঁ আৰু একচুৱেলি বাইকখন তেওঁ লৈ কিনে বাহিৰত বিক্ৰী কৰিবৰ কাৰণে যোৱা চান্সতে আমি কৰায়ত্ব কৰোঁ মুল্লাপট্টিৰ পৰা চুৰটোৰ নাম হ'ল আপোনাৰ আৰব আলী শ্বেখ তেওঁ ঘৰ মুল্লাপট্টিত